टेंकिबस्ती ओनसोलखौ हानि भिलेज मुं होनायनि थांखि। मैया सानसेनि हाबाफारि लानानै बी केपिं ट्रेनिं होनाय हाबाफारि लानाय जादों। उदालगुरि जिल्लानि सिङाव थानाय टेंकिबस्ती VCDCआव कमल आजाद आरो टेंकिबस्ती VCDCनि बानजायनायाव सानसेनि हाबाफारि लानानै बेरे-मोदै फिसिनायनि मावबादा लानाय जादों। फोरमायनाय बादिब्ला बे हाबाफारिखौ लानायनि गुबै जाहोनानो जादों टेंकिबस्ती ओनसोलखौ हानि भिलेज मुंजों BTR आरो आसामाव सिनायथि होनायजों लोगोसे टेंकिबस्ती ओनसोलाव बेरे-मोदै फिसिनानै जिउ खुंनो हानायनि राहाखौ खालामनानै होनो थांगासिनो दं कमल आजाद आरो टेंकिबस्ती VCDCनि गोख्रों नाजानायाव। आरो BTR सोरखारा बेरे बिदै फिसिनो थाखाय गं 200 बाक्सु राननानै होनाय जासिगोन होननानै फोरमायदों। बेरे-मोदै फिसिनाय मावबादायाव बाहागो लादों बेरे-मोदै फिसिनायनि फोरोंथाय होगिरि देबजित बरा आरो गोबां फोरोंथाय होगिरि बिथांमोना बाहागो लानायजों लोगोसे ओनसोलनि रायजो राजाफोराबो बाहागो लायो। मौ पालনৰ ট্ৰেনিং হৈ গ'ল। বিশেষকৈ VCDC বিলাক আমাৰ ইয়াতে BTCৰ এটা ইউনিট হয়। এইটো পঞ্চায়তী ৰাজ ছিষ্টেমৰ নিচিনা ইয়াতে ভিলেজ কাউন্সিল ছিষ্টেম আছে আৰু আমি যদি গোটেই BTCখনক আগবঢ়াই নিব লগা হয় তেতিয়াহ'লে ইয়াৰে প্ৰত্যেকটা VCDC যি BTCত প্ৰায় 420টামান VCDC আছে, প্ৰত্যেকটা VCDCৰ যি চৰিত্ৰগত বৈশিষ্ট্য আছে যিবিলাকক লৈ ইয়াৰে ৰাইজে ইনকাম জেনেৰেশ্যন এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰি আগুৱাই নিব পাৰি তেনেকুৱাবিলাক আমি বিচাৰি ফেলে আগুৱাই নিব লাগিব। তো টেংকিবস্তি VCDCৰ এটা ডাঙৰ পটেঞ্চিয়েলিটি আছিল আপোনাৰ বি কিপিঙত। তো ইয়াতে যেহেতু উত্তৰ ফালে ভূটান পাহাৰ অজস্ৰ গছ গছনি আছে, বনৰীয়া ফুল এনি টাইম পাহাৰত ফুলি থাকে, পশ্চিম ফালে আমাৰ বৰনদী অভয়াৰণ্য আছে। তো ইয়াতে মৌ পালনৰ জৰিয়তে খুব ভালকৈ এটা স্বাৱলম্বী হোৱাৰ ৰাস্তা উলিয়াব পৰা যায়। সেইবাবে আমি BTC প্ৰশাসনক অনুগ্ৰহ জনাইছিলোঁ আৰু আমাক BTC প্ৰশাসনৰ ফালৰ পৰা টেংকিবস্তি VCDCত 200টা মৌ পালনৰ বাকচ প্ৰদান কৰা হৈছে অলৰেডি। তো মৌ পালনৰ বাকচ প্ৰদান কৰাৰ আগমুহূৰ্তত আমি ভাবিছিলোঁ যে ইয়াতে এটা ট্ৰেনিং দিয়াৰ প্ৰয়োজন আৰু আমি সেই অনুযায়ী ইয়াতে আজি এটা এদিনীয়া কাৰ্যসূচী ট্ৰেনিঙৰ কাৰ্যসূচী হাতত লোৱা হ'ল। আমাৰ অসমৰ বিভিন্ন গণ্যমান্য যি মৌ পালনৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে আহি ইয়াতে তেওঁলোকে ট্ৰেনিং প্ৰদান কৰিলে গাঁৱৰ ৰাইজক আৰু কেইদিনমানৰ ভিতৰত ইয়াতে যেতিয়া বাকচ প্ৰদান কৰা হ'ব মৌৰ, যাতে ৰাইজে ওলাই আহে আৰু মৌ পালনত জড়িত হয় নিজকে স্বাৱলম্বী কৰে আৰু লগতে গোটেই VCDCকো এটা নাম কঢ়িয়াই লৈ আহে তেনেকুৱা এটা পদক্ষেপ লোৱা হ'ল। আৰু লগতে ইয়াতে মৌ পালনৰ জৰিয়তে হাতী মানুহৰ যি সংঘাত এই সংঘাতটো ৰোধ কৰিব পৰা যায়। এয়া বৈজ্ঞানিকভাৱেও বিভিন্ন ইয়াৰ ওপৰত ৰিচাৰ্চ হৈছে। তো টেংকিবস্তি VCDCত সেইকাৰণে মৌ পালনক তাৰ কাৰণেও মানে মৌ পালনক এটা উপায় হিচাপে লোৱা হৈছে যাতে ইয়াতে হাতী মানুহৰ সংঘাতকো ডিল কৰিব পৰা যায়, অলপ কমাব পৰা যায়। তো আশা কৰোঁ সকলোৰে সহায় সহযোগ পাম আৰু আগন্তুক ভৱিষ্যতত ইয়াতে এটা হানি ভিলেজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম টেংকিবস্তিত আৰু ইয়াৰ পৰা যি মৌ উৎপন্ন হ'ব এয়া যাতে জনাজাত হয়, প্ৰখ্যাত হয় আৰু সকলো ৰাইজৰ সহযোগিতা যাতে পোৱা যায় তাকে আমি কামনা কৰিলোঁ। হয়, বিশেষকৈ আমাৰ ট্ৰেনিঙৰ অভাৱ অলপ কেতিয়াবা হয়তো যিকোনো জীৱ জন্তু পালনতে কি হয় কেতিয়াবা হেজাৰ্ড আহে, হেজাৰ্ড মানে ৰিস্ক আহে আৰু ৰিস্ক আহিলে সেই ৰিস্কটোক হেণ্ডেল কৰিব পৰা কেপাচিটিটো থাকিব লাগে আৰু এয়া ট্ৰেনিঙৰ জৰিয়তে সম্ভৱ। আমাৰ এই এৰিয়াবিলাকত মৌ পালনটো জেনেৰেলি মানুহে ট্ৰেডিশ্যনেলি কৰে, চাইণ্টিফিকেলি নকৰে আৰু ট্ৰেনিঙৰ জৰিয়তে যদি আমি চাইণ্টিফিকেলি মানুহখিনিক বুজাব পাৰোঁ তেতিয়াহ'লে এই ৰিস্কবিলাক তেওঁলোকে হেণ্ডেল কৰিব পাৰিব আৰু হেণ্ডেল কৰিব পাৰিলে তেওঁলোকে এধাপকৈ আগুৱাই যাব পাৰিব। আৰু যদি ৰিস্কটো তেওঁলোকে মেনেজমেণ্ট কৰিব নোৱাৰে বা ছাপৰ্ট নাপায় সেইখিনি টাইমত তেতিয়াহ'লে তেওঁলোকে অলপমান হয় ডিছএপইণ্ট হয় আৰু লাহে লাহে বাদ দি দিয়ে। গতিকে আমি সদায় এইটো চেষ্টা কৰিম যাতে যদি কিবা ৰিস্ক আহে বা কিবা প্ৰব্লেম আহে এই প্ৰব্লেম আৰু ৰিস্কটো যাতে আমি মেনেজমেণ্ট কৰি মানুহখিনিক আৰু বেছি এনকাৰেজ কৰিব পাৰোঁ যাতে তেওঁলোকে ধাপে আগুৱাই যাব পাৰে। আৰু এনেকুৱা হ'লে ডেফিনেটলি যিকোনো বিজনেছ মৌ পালনেই হওক বা কৃষি ৰিলেটেড যিকোনো বিজনেছ বা ব্যৱসায় তেওঁলোকে আগুৱাই যাব পাৰিব। মই গোটেই VCDCৰ আমাৰ যিখিনি আছে BTCত যথেষ্ট পটেঞ্চিয়েলিটি আছে বিভিন্ন দিশত, টুৰিজম, এগ্ৰিকালচাৰ, মৌ পালন হওক। তো ৰাইজে যাতে এইবিলাক অংশগ্ৰহণ কৰে
আৰু BTC প্ৰশাসন সদায় সাজু আছে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিলে BTCৰ ফালৰ পৰা সদায় সহযোগ তেওঁলোকে পাব আজি আমাৰ এই ট্ৰেইনিংটোত আমাৰ এজন বিশেষজ্ঞ আহিছিল তেওঁ দেৱজিৎ বৰা হয় তেওঁ মৌ পালনৰ লগত জড়িত গোটেই উত্তৰ পূৰ্বাঞ্চলতে বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ দ্বাৰা স্কিল ডেভেলপমেণ্টৰ এই মৌ পালনৰ বিষয়ে কাম কৰিছে তেওঁৰ পৰাও আপোনালোকে অলপমান জানি লওক বিষয়টোৰ ওপৰত আজি টেংকি বস্তিত VCDCৰ আণ্ডাৰত যেটো এদিনীয়া এৱাৰনেছ আৰু প্ৰশিক্ষণ কাৰ্যসূচী পালন কৰিলে বৰ উৎসাহজনক আছিল ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ ইয়াতে আৰু বিশেষকৈ টেংকি বস্তি অঞ্চলটো প্ৰাকৃতিকভাৱে বৰ পটেনচিয়েল আছে ইয়াত মৌ পালন কৰিবৰ কাৰণে ইয়াতে হাতী মানুহৰ সংঘাত আছে হাতী মানুহৰ সংঘাত ৰোধ কৰিবৰ কাৰণে মৌ পালন কৰি আৰ্থিকভাৱে উন্নতিৰ দিশতো ইয়াক ব্যৱহাৰ কৰিব পৰা যাব পিছপৰা অঞ্চল ভিতৰুৱা অঞ্চল প্ৰাকৃতিকভাৱে চহকী অঞ্চল গতিকে মৌ পালনৰ যথেষ্ট ইয়াত পটেনচিয়েল আৰু আজি এদিনীয়াকৈ হ'ল আৰু টাইম টু টাইম এই যিখিনি মানুহ আগবাঢ়ি আহিব তেওঁলোকক সময়ে সময়ে ছিজন ৱাইজ আৰু এটা এনেকৈ ট্ৰেইনিং দি যাব লাগিব গ'লে এওঁলোকৰ VCDCৰ যিটো সপোন যে ইয়াতে এখন বি ভিলেজ বনাম সেই বি ভিলেজ বনোৱা সপোনটো ডেফিনেটলি সাৰ্থক হ'ব বুলি মই আশাবাদী আৰু ভৱিষ্যতে আমি যিমান পাৰোঁ এওঁলোকৰ লগত থাকি যিখিনি আমাৰ সামৰ্থ্যৰ ভিতৰত থাকি আমি সহায় সহযোগ আগবঢ়াম বুলি এওঁলোকক আমি অলৰেডি কথা দিছোঁ আজি 33 নং নুনাই চাৰফাং অন্তৰ্গত টেংকি বস্তি VCDCত ইয়াত উপস্থিত আমাৰ মৌ পালনৰ প্ৰশিক্ষণ দিয়া আমাৰ বিশেষজ্ঞ দেৱজিৎ বৰা ডাঙৰীয়া মহন্ত ডাঙৰীয়া এই আজি ট্ৰেইনিংটো আয়োজন কৰা আমাৰ কামাল আজাদ ডাঙৰীয়া মহেন্দ্ৰ বৰা ডাঙৰীয়াক ৰাজেন বৰা ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আজি বহু বছৰৰ পৰা এই টেংকি বস্তি এলেকাত মানে মাহত 30 দিনীয়া 31 দিনীয়া মাহ থাকে তাতে মানে প্ৰায় 30 দিনেই মানে হাতীয়ে মানুহ মাৰা হাতীয়ে মানে ঘৰ ভাঙা এইবিলাক মানে সমস্যা হৈয়ে থাকে তো আমি সৰুৰে পৰা মানে হাতী মানুহৰ মানে সংঘাতৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছোঁ তো আমি জানো আমাৰ বিশেষজ্ঞসকলেও ৰিচাৰ্জ কৰি ওলাইছে আৰু আমাৰ বয়সীয়াল ককা দেউতাহঁতেৰো মানে এটা কথা আছিল য'ত মৌ মাখিৰ বক্স থাকে মৌ মাখি পালন কৰা থাকে তাতে বনৰীয়া মানে হাতীয়ে এটেক নকৰে আৰু এইটো সত্য কথা সেইকাৰণে ইয়াতে মানুহবিলাক এই হাতী মানুহৰ সংঘাতৰ কাৰণে ইয়াতে কৃষিজীৱী মানুহবিলাক বহুত পিছ পৰি গৈছে সেইকাৰণে এই মানুহবিলাকক আমাৰ সচেতন নাগৰিকক আগুৱাই নিয়াৰ কাৰণে এটা মানে ভাল ব্যৱস্থা এটা আছে যে মানে এওঁলোকে যে মানে আয়োজন কৰিছে মানে বি প্লানিং বি ট্ৰেইনিং মানে মৌ মাখি পালন ইয়াৰ যোগেদি মানে আৰ্থিক মানে উন্নতিও পথত যাব তাৰ উপৰিও হাতী আৰু মানুহৰ সংঘাতৰ পৰাও বাচি থাকিব পাৰিব সেইকাৰণে আজি ইয়াতে উপস্থিত সমগ্ৰ ৰাইজ মানে 6-7খন ৰেভিনিউ ভিলেজৰ মানে ৰাইজ আইমাতৃসকল সকলো মানুহ উপস্থিত আছিল তেওঁলোকক মানে আমি মানে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই মৌ পালনৰ ব্যৱস্থা সকলোৱে লোৱা ইচ্ছুক হৈছে লগতে ইয়াতে মানে নেমু টেঙাৰ খেতি কৰিলে ইয়াতে মানে বনৰীয়া হাতীয়ে মানে এটেক নকৰে সেইকাৰণে ইয়াতে সকলোৱে ৰাইজে মানে ইচ্ছুক হৈ মানে মৌ পালন কৰিবৰ কাৰণে আগবাঢ়িছে মানে আজি যদি ইয়াতে 10জনে মানে মৌ পালনৰ ব্যৱস্থা কৰে আহি থকা দিনত 100জনে কৰিব 100জনৰ পৰা 1000জনে কৰিব তেতিয়া ইয়াতে মানে এই সমস্যাবিলাক মানে সমাধান হ'ব বুলি আশা কৰিছোঁ আৰু এসময়ত গৈ এই আমাৰ টেংকি বস্তি এলেকাখন যি মৌ পালনৰ মানে কাৰণে মানে অসমত মানে এটা ফেমাছ ৰূপ ল'ব বুলি আশা কৰি সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ